আজি আমাৰ মিটিং উদ্দেশ্য হৈছে আমাৰ সাব ডিভিজন বা সার্কেল লেভেলত মিশন বৈশিমুচিয়ারি 2.0 এইটোলৈ আলোচনা কৰা ৰাইজক এৱাৰনেছ জাগ্ৰত কৰি অনা এইটো উদ্দেশ্য কাৰণ যোৱাবাৰ মিশন বৈশিমুতে 1.0 আমাৰ ইয়াৰ খুব কমকৈ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে অনলাইন এপ্লাই কৰা হৈছে এইকাৰণে আমি বিগত 0.1 মাজতো আমি বহুত এপ্লিকেশ্যন আমাক অফলাইন কৰিব লগা হৈছে এতিয়া আইনটো বেছি আমাক ওপৰত প্ৰেছাৰ দিছে গতিকে এতিয়া 2.0টো আমি ইয়াত লাগু কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত গাঁওবুঢ়াবিলাক আহিছিল ইণ্টেলেক্সুৱেলো আহিছিল আৰু আমাৰ কেইজন জেনেৰেল মানুহ আহিছিল এইটো আমি বুজাই দিলোঁ যে মিছন বৈশিমুতি 2.0টো কেনেকৈ এপ্লিকেবল হয় কেনেকৈ এপ্লাই কৰি জনোৱা হৈছে আৰু ইয়াত বহুত কুৱেশ্যনো উঠিছিল মাটি কিবা এনেকুৱা বিজিআৰত কাক কেনেকৈ মাটি এলটমেণ্ট দিয়া হয় আগতে দিয়া হোৱা নাছিল এতিয়া কোৰ্টৰ পৰা এটা নতুন আহিছে এতিয়া 5% বাদ দি পেলাই যিবিলাক ইয়াতে বহুত দিন কৰি বসবাস কৰি থকা ইণ্ডিজিনাছ মানুহ হয় তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা আছে এই মাফিক আমি এই বিগত 1.5-2 বছৰ বহুত মানুহ তেনেকুৱা পাঠা দিয়া হৈছে ইয়াৰ আকৌ বহুত এপ্লিকেশ্যন আহিছে গতিকে চবেই পাই যাব আশা কৰিছোঁ আৰু যেনেবা বেল ব্লকত আমি কৈছোঁ আমাৰ ইয়াত যেনেকুৱা গছাগতে বেল ব্লক আছে এইটো 1984 গঠন হৈছিলে তাৰ আগতে আছিল যিটো তাৰ আগতে আছে তেওঁলোকে এইটো উচ্ছেদ কৰাও সম্ভৱ নহ'ব কাৰণ তেওঁলোকে ইয়াতে বস্তু বাসিন্দা আছে গতিকে এইটো আমি বিবেচনা কৰি পেলাই তেওঁলোকক সংস্কাৰ কৰাৰ কাৰণে আমি চৰকাৰৰ আলোচনা কৰিম এইটো ব্যৱস্থা কৰিম ইয়াততো মই ডিটেইলছ নাজানো প্ৰায় আছে বহুত পৰিয়াল আছে কিন্তু তেওঁলোকে আজিৰ নহয় বেল ব্লক হোৱাৰ আগৰ পৰা তেওঁলোকে ইয়াত আছে কাৰণ এই আমাৰ বেল ব্লকটো হৈছে বোলামজৰা হাছাৱাৰী এইটো 1984হে বেল ব্লক হৈছে তাৰ আগৰ পৰাই আছে তেওঁলোকে আৰু বাকীবিলাক পিছত BTC গঠন হোৱাৰ আগতে আহিছে তেওঁলোকৰ অধিকাৰটো তেওঁলোকে আছে পাবলৈ গতিকে এইটো লাইন লৈ আমি বিবেচনা কৰি আছোঁ চিন্তা কৰিছোঁ কেনেকৈ দিব পৰা যায়